এটা বিশেষ খবৰ এতিয়াৰ পৰা জনতা ভৱনৰ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত হ'ব লাগিব 9:45 এই নিৰ্দেশ দিছে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে লৈ আহিছোঁ এটা বিশেষ খবৰ এতিয়াৰ পৰা জনতা ভৱনৰ কৰ্মচাৰী কাৰ্যালয়ত প্ৰৱেশৰ সময়সীমা 9:45 পূৰ্বৰে পৰা এই অভিযোগ আছিল যে অসম সচিবালয়ৰ কৰ্মচাৰী সময়মতে কাৰ্যালয়ত উপস্থিত নহয় বহুবাৰ সংবাদ মাধ্যমৰ কেমেৰাটো এই দৃশ্য বন্দী হৈছিল দুটামান দিন সময়মতে সোমোৱাৰ পাছত পুনৰ একে কাৰ্যই পুনৰাবৃত্তি হৈ থাকে এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰতিটো বিভাগৰ শাখা বিষয়াসকলে প্ৰতিগৰাকী কৰ্মচাৰীৰ উপস্থিতিৰ হিচাপ ৰাখিব লাগিব এই নিৰ্দেশ বাহাল থাকিব 29 নৱেম্বৰলৈকে মুখ্য সচিবগৰাকীৰ এনে পদক্ষেপে অসম সচিবালয়লৈ এক পৰিৱৰ্তন অনাৰ আশা কৰিব পাৰি নিউজ এক্স ৰিপৰ্ট নিউজ মেগনেট এনি